নমস্কাৰ বন্ধু বান্ধৱীসকল বৰ্তমান ছ'চিয়েল মিডিয়াত এটা খবৰক লৈ অলপ চৰ্চা চলিছে আৰু এই খবৰটো সাঙুৰ খাই পৰিছে ৰদ লৈ আহানা ধাৰাবাহিকখনৰ আমাৰ সকলোৰে জনপ্ৰিয় অভিনেত্ৰী নৱনীতাৰ সৈতে আসলতে কথাটো হ'ল শেহতীয়াকৈ নৱনীতাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্টৰীত এখন ফটো শ্বেয়াৰ কৰিছিল য'ত তেওঁক এজন ল'ৰাৰ হাতত ধৰি থকা দেখা গৈছে ফটোখনত ল'ৰাজনৰ মুখখন দেখা যোৱা নাই যদিও অনুৰাগীসকলৰ মাজত এতিয়া এটা সৰু প্ৰশ্নৰ উদয় হৈছে যে অভিনেত্ৰীগৰাকীৰ জীৱনলৈ কোনোবা বিশেষ ব্যক্তি আহিছে নেকি বা তেওঁ কোনো নতুন সম্পৰ্কত সোমাইছে নেকি নৱনীতাই এই সন্দৰ্ভত একো স্পষ্টকৈ কোৱা নাই হয়তো এয়া তেওঁৰ কোনো বন্ধু হ'ব পাৰে বা কোনো আপকামিং প্ৰজেক্টৰ ফটোও হ'ব পাৰে যিহেতু আমি এতিয়াও একো নিশ্চিতকৈ ক'ব নোৱাৰো গতিকে ইয়াক আমি এটা সৰু ৰিউমাৰ বা ধাৰণাহে বুলি ক'ব পাৰো আপোনালোকে এই বিষয়ে কি ভাবে সঁচাকৈ নৱনীতাৰ জীৱনলৈ নতুন কোনোবা আহিছে নেকি আপোনালোকৰ মতামত কমেণ্টত জনাবলৈ নাপাহৰিব